নমস্কাৰ বন্ধুসকল, মই এতিয়া লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ তৃতীয় খণ্ড। এয়া দেখিছে নহয়, আপোনালোকক মই যেনেকৈ কথা দিছিলোঁ যে তৃতীয়টো খণ্ডত আপোনালোকে মোক মুৰ্গী মাংস ভজা দেখিব। এয়া মই ভাজি আছোঁ, আৰু মই মুৰ্গী মাংস নাভাজোঁ দেই। কিয় জানেনে বাৰু? এই যে দেখিছে গৰম কেৰাহীটো, এই গৰম কেৰাহীটোৰ গৰম তেল আহি হাতে মুখে পৰেহি। আপোনালোকে চাগে এতিয়া ভাবিছে এই খাদ্য যোগান ধৰা দলটোৱে এয়া কি দাঙি ফুৰিছে। ৰ'ব, আপোনালোকে ভয় নাখাব। এয়া হৈছে খাহী মাংসৰ তৰকাৰী, মাত্ৰ 400 মানুহৰ। পিছে মই গম পাইছোঁ আপোনালোকে এতিয়া আৰু এটা কথা ভাবি আছে। আপোনালোকে ভাবিছে এই খাদ্য যোগান ধৰা দলটোৱে মানে কেটাৰিং পাৰ্টিটোৱে এই ডেক্সি কেৰাহী কিয় দাঙি ফুৰিছে, খাদ্য বনোৱাত কিয় লাগি আছে। ঠিকেই ভাবিছে, হয়, এইবিলাক আমাৰ মানে কেটাৰিং পাৰ্টিৰ কাম নহয়। কিন্তু কিয় কৰিবলগীয়া হৈছে গম পাইছে? এই যে দেখাইছিলোঁ চেলিম দা বুলি মানুহজন, মানে আমাৰ কাৰিকৰ দাদাজন, তেওঁৰ খাতিৰত এইখিনি কাম আমি কৰি দিবলগীয়া, কাৰণ তেওঁৰ যোগালী কম আছিল। ইয়াৰ নাম আকৌ চাবিৰ। এইটো ইয়া কৈ মিঠাই গোল্লা দিহে ভাল পায়। গোল্লাই দিহে দেখাই দিয়ে। টিংকুৰ চেনেলটো যোনে ছাবস্ক্ৰাইবাৰ কৰে প্ৰথমে গোল্লা বাতি এটা খাওঁ। এয়া শুনিলেনে আপোনালোকে মোৰ লগৰজনে কি ক'লে? মোৰ চেনেলটো মানে মোৰ ইউটিউব চেনেলটো যোনে ছাবস্ক্ৰাইব কৰিব, মোৰ লগৰজনে বোলে এটা গোল্লা খুৱাব। তেনেহ'লে আপোনালোকে আৰু দেৰি নকৰিবই, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবচোন মোৰ ভিডিঅ'বিলাক কেনেকুৱা হৈছে। আপোনালোকে আকৌ ভিডিঅ'টো চাই খঙো নকৰিব, বেয়াও নাপাব, কাৰণ মই ভিডিঅ'টো কাটি কুটি এডিট কৰি পেলাই দেখাবলগীয়া হৈছে। কাৰণ গোটেই ভিডিঅ'টো যদি দেখাবলৈ যাওঁ বহুত দীঘলীয়া ভিডিঅ' হৈ যাব। এতিয়াই বহুতখিনি দীঘলীয়া হৈছেই। মোৰ আৰু আছে আপোনালোকলৈ খণ্ড তৈয়াৰ কৰিবলৈ, আৰু এটা নতুন খণ্ড আপোনালোকলৈ তৈয়াৰ কৰিম। মোৰ এতিয়া গৰমত অশান্তি লাগিছে। তেনেহ'লে নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই।